জগৎ লক্ষ্মণ চিৰপূজ্য জগতত লক্ষ্মণ কথিত জীৱন্ত প্ৰতিমা অযোধ্যানাথৰ আদে লক্ষ্মণ কোৱা অযোধ্যানাথৰ আদে সত্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ বাবে আদি মংগল আদিবৰ হেতু প্ৰজামণ্ডলে এৰি থৈ যাব লাগে আজি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত নাই দেৱী কাক লক্ষ্মণ কোৱা নাই দেৱী কাক কোৱা লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত নাই দেৱী তাকে নহয় কোৱা লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত লক্ষ্মণ কাক এৰি যাব লাগে নাকান্দিব ব্যস্ত হৈ